কবিতাৰ শিৰোনাম তুমিবিহীন জীৱনৰ কল্পনাৰ অতীত। লেখক তিলক বৰা, আবৃত্তিকাৰ আৰ.জে. ৰাজ। অচিনাকিৰ পৰা চিনাকি হোৱাৰ পাছত এৰিব নোৱাৰা এটি মৰম লগা সম্পৰ্ক। বৰ্তমানে ৩টা বছৰ পাৰ হৈ গ'ল। চকুৰ পৰহতে তোমাৰ প্ৰতিটো স্মৃতিয়ে মোক আগুৱাই লৈ গ'ল। পাছলৈ চোৱাৰ সময়েই নহ'ল। বহু অভিমান, বহু কাজিয়া আৰু যে কত কি এৰি যোৱাৰ কত যে পৰিকল্পনা, কিন্তু আকৌ একেডাল পঘাৰে বান্ধ খাই পৰা সুবিধা। আশা কৰোঁ ভৱিষ্যতেও যেন তোমাৰেই হৈ ৰম জনম জনমলৈ একেডাল পঘাৰে থাকিব পাৰোঁ। তোমাৰ অবিহনে মইতো এটা মৰা। তুমিবিহীন জীৱন কল্পনাৰ অতীত। তোমাক কথা দিলোঁ, তোমাক কথা দিলোঁ অ' মোৰ মৰমী। দুখবোৰো ভগাই ল'ম, সুখবোৰো ভগাই ল'ম। গোটেই জনম জনমলৈ তোমাৰেই হৈ ৰম। জীৱন আৰু সপোনক অস্বীকাৰ কৰি মৰম ৰাজ ঢোল বান্ধিছিলা তুমি প্ৰেমৰ ঢোল। কথাৰ পাকত আন্ধাৰ ফালিছিলা তুমি, নিসংগতাৰ আন্ধাৰ। মোৰ বুকুৰ আকাশত সোধা আজিও ক'ব সেই কথা। মই তোমাৰে হৈ আছো আৰু তোমাৰেই হৈ ৰম জনম জনমলৈ। অ' মোৰ মৰমৰ কল্পনা, অ' মোৰ মৰম।